গাইজ মই পম্পী ব্লগৰ পম্পী আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ লগত আজি দুজনী ভণ্টি আছে। ভণ্টি দুজনীয়ে 2 আৰু 1.5 খেলিম বুলি কৈছে আৰু খেলিবলৈ লৈছে। এইখন প্লেট আমি সজাই লৈছোঁ। ইয়াত আছে কুৱেশ্যন দুটা 2 and 1.5 কুৱেশ্যন আছে আৰু ইয়াত আছে 2 and 1.5 বুলি লিখি লৈছোঁ। আৰু তাৰপিছত যদি এই খেলটোত মানে যিখিনি লিখা আছে সেইখিনি কৰিব নোৱাৰে তেতিয়া খাব লাগিব এটা জলকীয়া। আৰু জলকীয়াটো গোটেই গিলিব লাগিব। এতিয়া ফাৰ্ষ্ট কোনে ল'বি? তই তুমি লোৱা। এইটো ল'ব লাগিব। এইটো কুৱেশ্যন দুটা ইয়াত আছে ন, ইয়াত মোক চাই দিয়া। ডেৰ কোনটোত আছে? ডেৰ কুৱেশ্যনকেইটা কিন্তু এহেঁতি নাজানে দেই কি আছে। এইটো ইয়াত পেলাইছোঁ দেই, এইটো পেলাই দিছোঁ। এতিয়া আমি মানে থাকিম আৰু ইয়াত 1.5ত আছে অন কেমেৰা চকু টিপ মাৰিব লাগিব। অ'কে ৰান কৰিবা? কোৱা। কৰিলে। তাৰপিছত এতিয়া এইবাৰ এইটোৰ পৰা লওঁ ফাৰ্ষ্ট। যদি নোৱাৰা জলকীয়া খাব লাগিব। এইটো পাতিবা লওঁ। তোৰ বেয়া অভ্যাসটো ক, সঁচা কথা ক'ব লাগিব। তোৰ একদম সঁচা ক'ব লাগিব দেই। তোৰ বেয়া অভ্যাসটো ক। সোনকালে ক। মই নকওঁ, জলকীয়াই খাম। জলকীয়া খাই দে এটা। জলকীয়া খাব। গোটেইটো খাব লাগিব। গোটেইটো খাব লাগিব, হয় নাই? গোটেইটো খাব লাগিব। খা আৰু খা আৰু খাব লাগিব। খাব লাগিব আৰু খা গোটেইটো। পানী খাব ন, গোটেইটো খা। গোটেইটো খাব হ'ব আৰু বেছিকৈ খালে পেট বেয়া হৈ যাবতো। তুই বান্ধা খাই দিছোঁ। এইটো পানী। ইয়াত আছে ট্ৰু এইটো পাতি বা মই খুলি দিছোঁ। প্ৰশ্নটো মই পঢ়িছোঁ। এতিয়ালৈকে তুমি মানে কি ইমান ডাঙৰ ভুল কৰিলা যিটো মানে কাৰো আগত প্ৰকাশ কৰা নাই, সেইটো এতিয়া ক'ব লাগে সঁচা কথাটো। কি মই এতিয়া ভুল কৰিলোঁ, কিন্তু মই এতিয়া মানে ক'ব লাগিব কথাটো। কি ভুল কৰিলোঁ কিন্তু মানে মই এতিয়া কাকো প্ৰকাশ কৰা নাই, আমাৰ আগতে ক'ব লাগিব অন কেমেৰা। গোটেইবোৰে চাব। মই কি ভুল কৰিলোঁ? বহুত ডাঙৰ। মই যি ভুল কৰিলোঁ চব কৈয়ে পেলালোঁ চবকে। আৰু মোৰ তেনেকুৱা একো ভুল নাই। তই মই আকৌ ক'ব নোৱাৰো তই মই জলকীয়া জলকীয়া খোৱা। বেয়া জলকীয়া পানী লাগে, পানী খাব নোৱাৰো। বহুত জ্বলা। এই জলকীয়া খালে দেখিলেই নহয়। তাৰপিছত এতিয়া আকৌ এই ছেকেণ্ড ডেৰ এইটো আছিলে ন, ডেৰ। এইটো ল। কমেডি এক্টৰ এটাই এক্টিং কৰি দেখুৱাব লাগিব। কমেডি এক্টৰ কাৰ কথা কবি? মোহন কৰিব পাৰ। মোহন কৰিব পাৰ। কি কৰিব পাৰ? মোহনো কৰিব। বিউটি পাৰ্লাৰো কৰিব পাৰ। মোহনো কৰি দে। পাৰিবি নহয়, অকণমানে কৰিব লাগে, বেছি নহয়। কাৰ কৰিম?
মনে কৰিব পাৰা যাৰ পাৰ পৰা কৰ ইমান টাইম নিদিওঁ আৰু জলকীয়া খাব যদি নোৱাৰো জলকীয়া এই কি চবতে জলকীয়া খাবি নি আৰু কৰি দেখা সেইটো ইজি সেইটো কৰি দেখা ন তেনেকৈ হ'লেতো গেমটো ছাকচেছ নহ'ব কৰি দেখা অকণমান সেইটোতো কৰিব পাৰিয়ে ন মোহনৰ এক্টিংটো কৰিব পাৰিবি এটা দিলত কৰিব হ'বনে অকণমান তই খালি মূৰটো অকণমান তললৈ কৰি দিবি মানে কেমেৰাটো আমি কণ্টিনিউ কৰি আছোঁ ন মূৰটো অকণমান তললৈ কৰি দিবি এই মূৰটো তোৰ অকণমান লাগিব মানে তোৰ মনত পৰিছে তোৰ চকু জলজলীয়া হৈ গৈছে জলকীয়া খাই মোহনৰ ডাইলগ এটা ক'লে ক অকণমান এক্টিঙো কৰি দেখুৱাব লাগিব ন ইয়াত এক্টিং বুলি দিছোঁ ন মই এক্টিং নাজানো কৰিব এইটো যে সেইটো কৰিব পাৰো ন এইটো যে আমি যে মাজতে কৰি থাকোঁ যে এইটো যে কৈছিলোঁ যে মাজতে উচা এনেকৈ যে কৈছিলে যে টিকটক যে বনাইছিলি সেইটোকে ক ইমিচাই যে টিকটক বনাইছিলে সেইটোকে কৰি দে কিবা এটা কৰি দে আৰু নহ'লে আকৌ জলকীয়া খাবি তোৰ চকু পানী বেছি ক জলকীয়া খাওঁ হ'ব খা গোটেইটো ন জিন বুলি কৰিলে হৈ যায় এতিয়ালৈকে এটা বাইট ল'লেও হ'ব বেছিকৈ এটা বাইট লওঁ মানে যথেষ্ট ফাৰ্ষ্ট ভিডিঅ'টোত তাই মানে বহুত জ্বলা খাই দিছে আৰু ফাৰ্ষ্টটোত মানে এই হাৰিছিলে এই জলকীয়া খাইছিলে এইটো পাৰিলে ন চকুটি মৰাটো তাই পাৰিলে আৰু ছেকেণ্ড গেমটো দুইজনীয়ে নোৱাৰিলে গতিকে থাৰ্ড গেমটো চাওঁ 0 and 1 মই পৰা ষ্টাৰ্ট কৰি দিছোঁ এইটো তো আছে গোটেই ভিডিঅ'টোত দাঢ়ি আঁকি থাকিব লাগিব এতিয়া বা গোটেই ভিডিঅ'টো শেষ নোহোৱালৈকে দাঢ়ি আঁকি থাকিব লাগিব পেঞ্চিল এডাল আনিব লাগিব মানে কাজল বা এনিলা কিবা এটা হ'লেই হৈ যাব আইলাইনাৰ এডাল আনিব লাগিব আইলাইনাৰডাল আনিব লাগিব অ'কে ডান এই আমাৰ ওচৰত আইনলা আছে আইনলাটো মই আঁকি দিওঁ অকণমান এফালে ইমান ধুনীয়াকৈ দাঢ়ি দিছে গোটেই ভিডিঅ'টোত থাকিব লাগিব এনেকৈ পাতলাকৈ আঁকি দিছোঁ আইনলাটো মানে গোট খাই আছে তাৰপিছত এতিয়া এই আহি গ'ল এইবাৰ যদি এই নকৰে আৰু থাৰ্ড টাইম ন ফাৰ্ষ্ট ছেকেণ্ড নোৱাৰিলে তাই থাৰ্ড টাইম আৰু নোৱাৰিলে নহ'ব ডেৰ পৰিছে তাইলৈ এইটো বাতি এইটো কৃষ্ণ এইবাৰ পৰা এটা পৰিলেই হয় বুলি ভাবি আছে তাই কৰিটো দিব লাগিব ন এইটো মোৰ কণ্টেক্ট লিষ্টত থকা মানুহ এজনক এনে হাঁহি দেখাব লাগিব সেইটো নাম্বাৰ মই দিম নাম্বাৰ এটা দিছোঁ মই নাম্বাৰটো হৈছে মনোজৰ নামটো মনোজ মানে তাইৰ ককায়েকৰ ফ্ৰেণ্ড হয় চাওঁ ৰিয়েকশ্যনটো কি আহে ফোনে আহি গৈছে স্পীকাৰ দি দিছোঁ দেই আমি স্পীকাৰ দিম হা মই এইটো নধৰালৈকে ফোনটো হেল্ল' ভাবিছে চাগে কি ঠিক নাই বোলে এনেই ফোন নকৰে আজি ফোন কৰিছে তোক হাঁহি আছে কি ভাবিছে একমাত্ৰ সি জানিব আকৌ আমি ষ্টাৰ্ট কৰিম মোৰ আছিলে বাৰী মই ষ্টাৰ্ট কৰিছোঁ
নহ'লে মানে হাঁহিয়ে থাকিব মোৰ যে কি ভাবিছে ঠিকনা নাই মোৰ এইটো ডেৰ মোলে ডেৰ পৰিছিলে তো ডেৰ কোনটো আছিলে এইটো ট্ৰু এইটো ডেৰ ঠিক আছে নিজক নিজে আঁকি দেখুৱাব লাগিব নিজক নিজে আঁকি দেখাব লাগিব মইতো মানে আৰ্টিষ্ট নহয় তো আঁকিবতো নোৱাৰোঁ 100% চিয়'ৰ তো মই জলকীয়া খোৱাতে এইটো ভাল জলকীয়া খাবা হ'ব এতিয়া মোৰ বাৰী এতিয়া তই ট্ৰু এইটো ন এইটো চাবহে পাইছোঁ শ্বপিং কৰোঁতে মলত নিকিনা বস্তুটো পিন্ধি ফটো মাৰি ফ্ৰেণ্ডৰ আগত ফুটনি বা লেবেল মাৰি পাইছা নাই কেতিয়াবা নাই পোৱা একদম সঁচা কথা নে ঠিক আছে সেইটো সঁচা বুলি আমি ধৰি লৈছোঁ আৰু এতিয়া ধৰিবতো নোৱাৰি নাই টাইম মললৈ ইমান যোৱা মানুহো নাই গতিকে ট্ৰু তুমি নিজে লৈ লৈছা নি কি জলকীয়া সকলোতকৈ বেছি মিছা কথা কাক কোৱা মা বা আচলতে তাইৰ বাইক নাই কিন্তু মোমায়েকৰ জীয়েক আছে নিজৰ বাইক নাই মই পঢ়িব বুলি বা বুলি দিছিলোঁ সেইকাৰণে দাদা পাপা ফ্ৰেণ্ড কাক কোৱা বেছি মিছা কথা জলকীয়া পিছে ৰ'ব বহুত কষ্ট কৰিছে ছোৱালীকেইজনীয়ে মোৰ চেনেলটোৰ কাৰণে গতিকে ছাবস্ক্ৰাইবটো কৰি দিলে ভাল পাম আৰু মই দাদাক বেছি মিছা কথা কওঁ দাদাক মিছা কথা কওঁ আৰু চালে চাগে মোক ক'ব কি ক'ব এইটো পাছৰ কথা আৰু দাদাক মিছা এতিয়া চাব ন চাব এইটো ল জলকীয়া আছে মানে এটা আৰু এডোখৰ কোনে খাব পাৰি ট্ৰু মই চাই লওঁ মোৰ চালেহে বিশ্বাস হ'ব ট্ৰু কোনটো আছে এইটো সঁচা কথাই ওলাইছে আৰু বেছিকৈ বেয়া পোৱা ঘৰখন ঠাই ক'লৈ নহ'ব মানে ঠাই ক'লেই নহ'ব কোনডোখৰ জেগা মানে কোনখন ঘৰ তই আটাইতকৈ বেছি বেয়া পাওঁ সঁচা কথা ক'ব লাগিব এনেকৈ নামটো মেনশ্যন কৰি দিলে গমেই পাই যাব ন নহয় লগৰ ছোৱালীও ক'ব পাৰ সেইটো কি কৰিবি লগৰ ছোৱালী ক'লে মোৰ নেক্সট জলকীয়া খাব আৰু খাব লাগিব আৰু এই ইমানকণ খাইছে সেইবোৰ নহয় চুবা গিলিলে নহ'ব চুবাইছোঁ চুবা তাৰপিছত প্ৰাৰ্থনা খাম ট্ৰু ঠিক আছে এইটো বাতি লৈছোঁ আমি আচলতে বাতি তিনিটা থৈ লৈছিলোঁ সেইটো আচলতে আগত কৈছোঁ ন বহুত জ্বলা ট্ৰু আছে লেবেল দিয়া মানুহবোৰৰ তাৰ মাজৰ এজনৰ নাম কৈ দিব লাগে মানে তোমাৰ লগৰে হওক বা কাৰোবাৰে লেবেল যোনে দিয়ে মানে কিন্তু পুৰা পপুলাৰ হৈ যাব দেই মানুহগৰাকী বাৰু মানুহজন লেবেল তোমাৰ লগৰ কোনে বেছি লেবেল মানে এইটো মই আজি আমুকটো কৰিলোঁ আজি মই তামুকটো কৰিলোঁ তেনেকুৱা কৰি থকা আছে থাকে ন ফ্ৰেণ্ডৰ মাজত মই নামটো কৈ নিদিওঁ নামটো কৈ দিলে মানে লাইফ টাইমৰ কাৰণে সেইটো মানে যদি দেখি যায় তেতিয়া মানে অলপ বেয়া হৈ যাব ন তো মই কৈ দিছোঁ লেবেল দিয়া এজনী ছোৱালী আছিলে আমাৰ মানে মই যিখন কলেজৰ আগতে পঢ়িছিলোঁ ভেলি হাই তাইৰ মোৰ এজনী ফ্ৰেণ্ড আছিলে তাই বহুত হেৰি কৰিছিলে মানে ফুটনি মাৰে আৰু মানে আমি সেইবোৰ যে তাই ফুটনি মাৰে সেইটো কথা গম পোৱা কিন্তু মানে নামটো মেনশ্যন কৰি নিদিওঁ কলেজখনৰ নামটো কৈ দিলে যেতিয়া মানে কৈ দিলে কথাটো বেয়া হৈ যায় যে মানে নেক্সট আগৰত এইবাৰ মানে যোনে স্কুটি পাইছিলে তাৰে চাগে ন ফাৰ্ষ্ট ডিভিজনে আৰু ধৰি লওক আৰু ভেলিয়াই কোন আছিলে প্ৰাৰ্থনাৰ লগত থকা নহয় ফাৰ্ষ্ট ডিভিজন পোৱা নাছিলে কৈ দিব নোৱাৰিম মানে কিন্তু ফাৰ্ষ্ট ডিভিজন পোৱা নাছিলে সেইটো পাতি দুটা আছে
মোৰ মুজডাল চাব দেই মুজডাল চাব নিজে নিজক বেয়াকৈ মেকআপ কৰি ফটো ছ'চিয়েল মিডিয়াত দিব লাগিব ভূতৰ মেকআপ পাৰিবিনে নে জলকে খাব পাৰিবি অঁ ঠিক আছে আইনলাটো কি কৰিলা আইনলাটোহে কৰিব লাগিব সেইটো বিচনাতে আছে মানে কৰাৰ পিছত মহাই দিব পাৰিম ন নিজে নিজক মেকআপটো কৰিব লাগিব ভূতৰ তাৰ কাৰণে এটা সুবিধাজনক বস্তু আনিছো লিপষ্টিকটোৱে ইয়াতে দুটা ৰেড ইয়াতে এটা ৰেড নাকত এটা ৰেড কৰি বাকী ব্লেক ডট দি ফটোখন তাইতো ছ'চিয়েল মিডিয়া নাই তো মানে তাই বায়েকৰ ছ'চিয়েল মিডিয়াত আপলোড কৰি আছো মই দিছো ৰেড লিপষ্টিক আৰু আনিছে তাই দেখাই দিলা ষ্টাইল মাৰি আছে ন ষ্টাইল মাৰি দেখিলে নহ'ব যি দিয়া অঁ কৰি দিয়া তুমি এতিয়া চেলফি টাইম তাই ছ'চিয়েল মিডিয়া নাই যেতিয়া মই ছাইডত চেলফিখন লগাই দিম সেয়া ছ'চিয়েল মিডিয়াই আৰু চবেই দেখিবই আৰু হেৰিয়তো দি দিম মোৰ হোৱাটছআপ ষ্টেটাছত দি দিম এইখন হৈছে তাইৰ ভাগৰ এতিয়া উঠোৱা এখন চেলফিখন দেখুৱাই দিছে ধৰিব পৰা নাই ভালকৈ ধৰিব পৰা নাই এইখন লগাই দিব তাতে ভিডিঅ'ত লগাবলৈ তুমি দেখুৱাই দিয়া হওঁ ভালকৈ মানে হেৰি হোৱা নাই চাওঁ মই অলপ হেৰিটো কমাবলৈ ব্ৰাইটনেছটো কমাই দিব লাগিব চাগে তেতিয়া মই নলগালেও হ'ব মানে এইখন এইখন দেখিয়ে গৈছে নহয় এইখন ছ'চিয়েল মিডিয়াত ছ'চিয়েল মিডিয়াত দিয়া মানে কি ইয়াতে লগাই দিবা তেতিয়া মানে বেছি ভাল লাগিব তেতিয়া মানে ডেৰটো মানে ছাকচেছ হোৱা টাইপ আচলতে এডিটটো মানে এডিটত এনেকৈ ফটো লগাব আজিলৈকে শিকা নাই যদি পাৰোঁ লগাই দিম আৰু এডিটটো নতুনকৈ শেষ কৰিছোঁ দেই যদি পাৰোঁ আইনি প্ৰাৰ্থনা আমি আচলতে ঘৰতে আইনি বুলি মাতো সেইকাৰণে আহি গৈছে ট্ৰু এইটো বাতি পটাপট এক্সাইটেড সকলোতকৈ বেয়া মানুহজনক জনী তুমি এতিয়াও ভাল পাওঁ বুলি জনাই আছা কোন হয় সেইজন নামটো মেনশ্যন কৰিব লাগিব দেই বা বেয়া সকলোতকৈ বেয়া পোৱা মানুহজনক এতিয়া মই ভাল পাওঁ বুলি কৈ আছোঁ জনক বুলি নহয় আৰু তেনেকুৱা কোনো নাই যে মই কাৰোবাক বেয়া পাওঁ এতিয়াও কৈ আছোঁ ভাল পাওঁ বুলি তেনেকুৱা একো নাই মই তেনেকুৱা কোনো নাই সঁচা কথা কৈছোঁ তেনেকুৱা কোনো নাই যে মই কাৰোবাক বেয়া পাওঁ বা এতিয়াও ভাল পাওঁ বুলি কৈ আছোঁ তেনেকুৱা নহয় মই যাক বেয়া পাওঁ যাক ভাল পাওঁ জলকীয়া খাব লাগিব তোৰ ক'ব কৈছা ন মই তোৰটো কৈছোঁ যে নাই তেনেকুৱা মানুহ হ'ব আৰু তেন্তে ন তোৰে সঁচা কথাই কৈছে তাই মিছা কথাটো কোৱা নাই এতিয়া মই এইটো লাষ্ট আৰু এটা আছে নহয় এইটো লাষ্ট ডিমান্ডিং এতিয়ালৈকে কোনটো ছাবজেক্টত ছিংগল নাম্বাৰ পাইছে ছিংগল নাম্বাৰটো ক'ব লাগিব আৰু তাইলে ঠিকে পৰিছে আচলতে হয় নাই তাই মানুহজনী মানে তাই মানে এবাৰ ক্লাছ 9 নহয় তো তাই কোনখন বহীত এইটো ইয়েৰটো চাগে পৰীক্ষা হোৱা নাছিলে ন ইমান পৰীক্ষা হোৱা নাই লকডাউনৰ কাৰণে তো 8ত কোনোবা এটা ছাবজেক্টত চাগে তাই ছিংগল মাৰ্ক পাইছিলে সেই ছাবজেক্টটো ক'ব লাগিব আৰু মাৰ্কছটো ক'ব লাগিব মেথছত কিমান নম্বৰ 50 ভিতৰত 6 আউট অফ 56 বহুত মানে এইটো বেছিয়ে ছিংগল হৈ গৈছে অলপ ভালকে আজিৰ এইটো চেলেঞ্জ আমি কমপ্লিট কৰিলোঁ জলকীয়াও খালোঁ চকু পানী ওলালে পুৰিলেও বহুত আৰু লাষ্ট ভিডিঅ'টো তুমি শেষ কৰি দিয়া আমি কৰি দিছোঁ পংগা চেনেলত আমি আজি প্ৰথম আহিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
কাৰণ প্ৰথমতে মানে এখোজ এখোজকৈ উঠিব লাগিব যিহেতু তো আপোনালোকৰ সহায়েৰে আমাক সহায় কৰিব সেইবাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ফালৰ পৰা ইমান বাই বাই